বিদায় ললে বৰ্ণালী বাইদেৱে বিনাইছে ছাত্ৰ ছাত্ৰীয়ে তেজপুৰৰ বিদ্যালয়ত আজব ঘটনা এইখন তেজপুৰৰ ২ নং ভোজখোৱা চাপৰি বালিকা প্ৰাথমিক বিদ্যালয় এইখন প্ৰাথমিক বিদ্যালয়ত ২০১৬ চনৰ ১২ ফেব্ৰুৱাৰীত শিক্ষা বিভাগে সংলগ্ন কৰিছিল বৰ্ণালী ৰয় নামৰ শিক্ষয়িত্ৰীগৰাকীক কিন্তু শেহতীয়াকৈ এই শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয়খনৰ পৰা পুনৰ পূৰ্বৰ বিদ্যালয়লৈ বদলিৰ নিৰ্দেশ অহাৰ পিছতে সৃষ্টি হয় এই অভাৱনীয় পৰিৱেশ কান্দোনত ভাগি পৰিছে এইসকল ছাত্ৰ ছাত্ৰী মৰমৰ বাইদেউৰ বিদায়ৰ খবৰ পাই মূৰ্ছা গ'ল ৮ গৰাকী ছাত্ৰ ছাত্ৰী বাইদেউ যাব বঙালী বাইদেউ গুচি যাব এইকাৰণে মই আমাদের লোকের কান্দি আছো সঁচাই এক আচৰিত খবৰ বিদ্যালয়খনৰ পৰা এইগৰাকী বৰ্ণালী বাইদেউৰ বদলিৰ কথা শুনিয়ে কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয় উপস্থিত অধিকাংশ অভিভাৱক শিক্ষক শিক্ষয়িত্ৰীৰ চকু হেমেকি উঠিছে বাইদেউগৰাকী মই যোৱাকালি শুনিছিলো বাৰু খবৰটো কোৱাৰ লগে লগে মানে মোৰো মনটো বহুত বেয়া লাগিছে যেতিয়া ল'ৰা ছোৱালীয়ে মোৰ বাইদেউটো ইয়াৰ পৰা ট্ৰেন্সফাৰ হ'ব বুলি ভাবিছে তাৰ পৰাই কান্দাকুটি কৰিয়ে এনেকুৱা হৈ গৈছে হস্পিটাল পাইছে এইবাৰ মন কৰক এই দৃশ্যলৈ কান্দোনত মূৰ্ছা যোৱা ৮ গৰাকী ছাত্ৰ ছাত্ৰীক ততাতয়াকৈ লৈ যোৱা হ'ল স্থানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ 2জন ছাত্ৰৰ বিপৰীতে বাকী 6 গৰাকী ছাত্ৰীক ভৰ্তি কৰাবলগীয়া হ'ল স্বাস্থ্য কেন্দ্ৰত অতি মৰমীয়াল আছিল বৰ্ণালী বাইদেউ ছাত্ৰ ছাত্ৰীৰ সকলো দিশতে চকু দিছিল এইগৰাকী শিক্ষয়িত্ৰীয়ে কিন্তু বাইদেউ গুচি গ'লেগে আমাদের মানে বিরাট মানে বেয়া হ'ব মানে বাকি সব কামৰ ক্ষেত্রে আৰু ল'ৰা ছোৱালীটো আছে তাৰ লগতে আমাৰো আমরা পুরো একটা বন্ধু নিচিনা আৰু সৰু ভণ্টিৰ নিচিনা আছিলোঁ সেইটো কাৰণে এটা কিবা এইটো আমাদের এটা নিজৰ ঘৰৰ নিচিনা আছিলে সিহঁতৰ এনেকুৱা অৱস্থা দেখি পেলাই মোক সঁচাকৈ মোৰ বহুত বেয়া লাগিছে মই কি ক'ম মই ক'ব পৰা অৱস্থাত নাই এতিয়া আৰু কোনো কাৰণতে বৰ্ণালী বাইদেউক বিদ্যালয়ৰ পৰা যাবলৈ দিয়া নহ'ব শিক্ষয়িত্ৰী বৰ্ণালী ৰয়ৰ বদলীকৰণৰ নিৰ্দেশ স্থগিত কৰক এনে দাবীয়ে বিদ্যালয় চৌহদ উত্তাল কৰি তোলে অভিভাৱকসকলে এই ঘটনাৰ পিছতে স্বাভাৱিকতে শোকত ভাগি পৰিছে শিক্ষয়িত্ৰী বৰ্ণালী ৰয়ৰ লগতে সহ শিক্ষয়িত্ৰীও আমি শিক্ষামন্ত্ৰীক এই আবেদন জনাও যে ইয়াৰ পৰা যাতে ট্ৰেন্সফাৰ নকৰে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক মই কোৰ জোৰে অনুৰোধ কৰিছো যাতে আমাৰ বৰ্ণালী ৰয় বাইদেউক আমাৰ এই 2 নং ভোজখোৱা চাপৰি বালিকা প্ৰাথমিক বিদ্যালয়ত মানে থাকিবলৈ অনুৰোধ কৰিছো যি সময়ত টেট শিক্ষয়িত্ৰীক নিৰ্যাতন মধ্যাহ্ন ভোজনকে ধৰি বিভিন্ন খেলিমেলিৰ বাবে বিদ্যালয় তথা শিক্ষকে সংবাদ শিৰোনাম দখল কৰিছে ঠিক সেই সময়তে এগৰাকী শিক্ষয়িত্ৰীক একেখন বিদ্যালয়তে ৰখাৰ বাবে যি পৰিৱেশ সূচনা হ'ল সেয়া সঁচাই এক নিদৰ্শন কেমেৰাত অপূৰ্বৰ সহযোগত তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট